মই হোজাইৰ পৰা এতিয়া আহিছোঁ মিটিং ভিতৰত চলি আছে এতিয়ালৈকে মিটিং ষ্টাৰ্টেই হোৱা নাই কেনে মই আহি পোৱা নাই এতিয়া মই ভিতৰত যাম এটলিষ্ট আধা ঘণ্টা পিছত যদি আপোনালোকে অলপ আৰু বাট চায় তে মিটিঙত কি কি এজেণ্ডা আছে কি ৰাখিছে সকলে এইটো আমি কৈ দিম কোনো অসুবিধা নাই মিটিংটো আমি কৰি আছোঁ লোকালোকিত নাই না মই আপোনাক এইখিনিতে সুধিছোঁ যে আপুনি যিটো কথা কৈছিলে কথাটোক লৈ পেলাই কিন্তু এইটোৰ ওপৰত ন কমেণ্ট দলৰ মজিয়াটো কিন্তু যথেষ্ট ধৰক ক্ষতি হৈছে আপুনিতো ধৰক কোৱাৰ পাছত এতিয়া অনুপস্থিত এইটোৰ ওপৰত মোৰ কোনো কমেণ্ট নাই বুজি পাইছে আমি যিটো কৰিব লাগিছিল মই কৰি দিছোঁ ক্ষমা বিচাৰিব লাগিছিল বিচাৰিছোঁ ভুল মই স্বীকাৰ কৰিছোঁ লজ্জিত হৈছোঁ ইমানলৈকে মই কৈছোঁ এতিয়া যিসকলে কৰি আছে চব পলিটিক্স কৰি আছে কৰিবলৈ দিয়া কোনো অসুবিধা নাই এই নাই এক মিনিট এতিয়া এইটোৰ ওপৰত কোনো ন কমেণ্ট এনে এই মামলাটো এতিয়া শেষ হ'ব লাগে থানাই থানাই কেছ দি আছে গলিয়ে গলিয়ে কেছ দিয়ক কৈছোঁ যিটো আছে কোৰ্টে দেখিব খালাচ হৈ গ'ল আমাৰ এডভকেট থাকিব 100% আছে কোৰ্টৰ পৰা আমি ন্যায় পাম ইনশাআল্লাহ ঠিক আছে হৈ যাব কোনটা এইটো মই দেখা নাই ৰে ভাই মুখ্যমন্ত্ৰী এটা কথা কৈছে যে মই দেখাই নাই মুখ্যমন্ত্ৰীয়ে কৈছে যে আঠুৱা তলৰ মহ তেনেধৰণৰ এটা মন্তব্য যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আঠুৱা তলৰ মহ আপোনাৰ যি মন্তব্য কৈছিল সেইটো কথা কৈছে যে আঠুৱা তলৰ মহ মই সেইটো শুনা নাই মই আজিৰ এইটো শুনিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যিমান কেছ আছে চব গোটাই কৰিমগঞ্জত পঠাই দিব তাত আমি ফেচ কৰিম খালাচ দলৰ কৰ্মীও ধৰক এইখিনি আপোনাৰ কথা শুনাৰ পাছত ধৰক কিছু পৰিমাণে অসন্তুষ্ট হৈছে সিসকলক আপোনালোকে সোধক না দলৰ কৰ্মী আপোনালোকৰ দলৰ ন কমেণ্ট থ্যাংক ইউ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাইক দিয়াটো কৈ পেলাই এটা কিয় দিব লগা হ'ল কিয় বাইক দিয়া হ'ল কি ন কমেণ্ট এই মামলাটো এতিয়া শেষ হৈ গ'ল আৰু আপোনালোকেও ক্লোজ কৰক আৰু আমিও ক্লোজ কৰিছোঁ আপোনালোক আমাৰ বন্ধু সদায় আমি একেলগে থাকোঁ আজি 18 বছৰৰ পৰা আমি একেলগে কাম কৰি আছোঁ শ্লিপ অফ টাং এনি টাইম মানুহ হ'ব পাৰে হৈছে মই ৰিয়েলাইজ কৰিছোঁ মই ক্ষমা বিচাৰিছোঁ খেলত বাপচ লৈছোঁ খেল খতম এনেকুৱা ভুলটো ধৰক আপোনাৰ আৰু কেতিয়াও নহয় কাৰণ আপোনাক সকলোৱে শ্ৰদ্ধা কৰে সন্মান কৰে আপোনাৰ মুখৰ পৰা যদি এনেকুৱা ধৰণৰ কথা ওলায় আকোতো ধৰক কেতিয়াও এনেকুৱা কথা নোলাই চাগে আপোনাৰ মুখৰ পৰা প্ৰথমবাৰ হৈছে উঠাইছোঁ কিমান উঠাম উঠাওঁতে মই হেৰান হৈ গৈছোঁ আপুনি ক'ব মানে কৰিমগঞ্জত যদি মুখ্যমন্ত্ৰী কৈছে কৰিমগঞ্জত সকলো কেছ যাব আপুনি খেলিবলৈ যে খেলিবই লাগিব কৰিমগঞ্জত দিয়ক দিল্লীত দিয়ক আমিতো খেলিবই লাগিব এতিয়া যেতিয়া চব পাৰৰ পৰা কেছ হৈ আছে সেইটো ফাইট কৰিবই লাগিব